সন্তানক খেলনা নিদিলে এদিন কান্দিব, জ্ঞান নিদিলে গোটেই জীৱন কান্দিব। সফলতা পোৱাৰ কোনো যাদু নাই কোনো ৰহস্য। এয়া কেৱল প্ৰাকৃতিক ফলাফল, য'ত আছে ব্যক্তিৰ গুণাগুণ আৰু কৰ্মদক্ষতা। মানুহৰ চেহেৰা সুন্দৰ হোৱাতকৈ ভাষা সুন্দৰ হোৱাটোহে বেছি জৰুৰী। তাতোকৈও ডাঙৰ কথা, ভাষা বেয়া হ'লেই কাৰোবাৰ চৰিত্ৰ বুজা নাযায়। কেতিয়াবা মিষ্টি ভাষাত কোৱা মানুহজনৰো চৰিত্ৰ বেয়া থাকিব পাৰে। কেতিয়াবা সুন্দৰকৈ গানে কৈ দিয়ে, মোৰ মনটোৱে কি ভাবি আছে। এজন ৰূপৱান পুৰুষৰ ব্যাখ্যা হৈছে পত্নীৰ লগতে আনক দিয়া শিষ্টাচাৰ আৰু সন্মান। মনৰ দায়িত্ব নিয়াই স্বামীৰ কৰ্তব্য, নহ'লে ভাত কাপোৰটো মা দেউতায়ো দিয়ে। কেতিয়াও পঢ়িবলৈ এৰি নিদিবা, কিয়নো জীৱনে কেতিয়াও শিক্ষা দিবলৈ নাপাহৰে। ভাগ্যৰ জোৰত পোৱা মৰম আৰু গৰীব বন্ধুই কেতিয়াও নঠগে। বৰ্তমান প্ৰজন্মৰ ডাঙৰ ভুল, তেওঁলোকে সুন্দৰ হৃদয় আওকাণ কৰি সুন্দৰ চেহেৰাৰ পিছত ঢাপলি মেলে। সেইজনক সন্মান নকৰোঁ যিয়ে মোক নকৰে। ক'ব পাৰা অহংকাৰ বুলি, মোৰ মতে এয়া আত্মসন্মান। নিজক সকলো সময়তে ভাল পাবলৈ শিকা, কিয়নো বেয়া পাবলৈ আশে পাশে বহুত আছে। জীৱনৰ পৰা এটা কঠিন শিক্ষা পালোঁ, তেতিয়ালৈকে তুমি কাৰোবাৰ জৰুৰী যেতিয়ালৈকে তোমাৰ পৰা লাভ থাকে। আজব মানুহবোৰ বিনা মুহূৰ্তত জন্ম হৈ শুভ মুহূৰ্তৰ অপেক্ষাত থাকি বিনা মুহূৰ্ততে আকৌ বিদায় হৈ গুচি যায়। ব্যায়াম কৰিলে মগজু আৰু সঁচা ক'লে অন্তৰ পৰিষ্কাৰ থাকে। সময় পাৰ কৰাৰ অভ্যাসবোৰ সলনি কৰি লৈছোঁ। এতিয়া সাহস নহয় কাৰোবাক নিজৰ দুখ কৈ কটা ঘাট নিমখ লগাবলৈ। তেতিয়া ৰৈ নাযাবা যেতিয়া তুমি ভাগৰি পৰা, ৰ'বা তেতিয়া যেতিয়া দায়িত্ব সমাধা কৰিবা। প্ৰতিজন মানুহেই সফলতা চায়, কোনোৱে পায় কোনোৱে নাপায়, তথাপি চেষ্টা কৰাত আপত্তি কি? জীৱন হাৰি যায় নিশ্বাসৰ ওচৰত, মানুহ হাৰি যায় বিশ্বাসৰ ওচৰত। শুদ্ধ ঠাই ত্যাগ কৰা আৰু ভুল মানুহৰ লগত বুজা পৰা, দুয়োটাই নিদিয়ে সুখ আৰু সফলতা। এইটো নুসুধিবা কিয় সলনি হ'লো, নিজক এবাৰ সোধা কিয় বাধ্য হৈছোঁ। খং আৰু ধুমুহা দুয়োটাই একেই, থমি যোৱাৰ পিছত গম পোৱা যায় কিমান ক্ষতি হৈছে। বুৰ্বকৰ লগত বন্ধুত্ব নকৰিবা, সি উপকাৰতকৈ ক্ষতি কৰিব বেছি। কৃপণৰ লগতো বন্ধু নকৰিবা, কিয়নো বিপদৰ সময়ত নিজক গুচাই দিয়ে। সাৱধান, কোনো পৰনিন্দাকাৰীকো বন্ধু নবনাবা, কাৰণ তেওঁ নিজৰ প্ৰয়োজনত তোমাক ব্যৱহাৰ কৰিব। আৰু মিছলীয়া লোকৰ লগতো বন্ধুত্ব নকৰিবা, কাৰণ তেওঁ মৰীচিকাৰ দৰে দূৰৰ সপোন দেখুৱাই ওচৰৰ বস্তুবোৰ কাঢ়ি নিয়ে। ভৰিৰ তলৰ মাটি যদি মজবুত হয়, কান্ধত হাত থোৱা মানুহৰ অভাৱ নাই। কাৰোবাক যদি বেছি গুৰুত্ব দিয়া, তেনেহ'লে এসময়ত তোমাৰেই গুৰুত্ব শেষ হৈ যাব। সিমানখিনি ডাঙৰ হোৱাৰ চেষ্টা কৰা, যিমানখিনি ডাঙৰ হ'লে আনক সৰু নেদেখি। ভোকাটোৰ পেট, খালী পকেট আৰু ভঙা হৃদয়ে জীৱনৰ আটাইতকৈ কঠিন শিক্ষাৰ পাঠ শিকায়। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এনেধৰণৰ নতুন ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।